আশা কৰো আপোনালোক সকলো ভালে আছে। আজি আকৌ আহিলো পুনৰবাৰ আন এটা নতুন ৰেচিপি লৈ। আশা কৰো আপোনালোক সকলোৱে মোৰ ৰেচিপিটো আদৰি ল'ব, ভাল পাব। তো আহক এতিয়া আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ি যাওঁ। এয়া মই মোৰ ঘৰৰ নিজৰ গাৰ্ডেনৰ পৰা দুটা ওলকবি ছিঙি ল'লোঁ, মানে উঘালি ল'লোঁ ৰেচিপিটো ৰেডি কৰিবৰ বাবে। চাওক, ইয়াৰ পিছৰ ৰেচিপিটোৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ চাব লাগিব, নাচালে গম নাপাব। এয়া মই কেৰাহীটো জুইত পাতি দিলোঁ গৰম হ'বৰ বাবে। কেৰাহী গৰম হোৱাত ইয়াতে মই সৰিয়হৰ তেল দি দিছোঁ আৰু তাতে মই নিমখ, হালধি আৰু অকণমান জলকীয়া পাউডাৰ মিলাই লোৱা মাছ কেইপিচ ফ্ৰাই কৰি লৈছোঁ। মাছ কিমান সময় ফ্ৰাই কৰিব লাগে আপোনালোকে সকলোৱে জানেই। কেৱল এটাই কম, তৰকাৰী মানে আঞ্জাৰ কাৰণে মাছটো সম্পূৰ্ণ ফ্ৰাই কৰিব নালাগে। মই 5 পিচ মাছ ফ্ৰাই কৰি ল'লোঁ এনেকৈ, আৰু 2 পিচ অলপ বেছি ৰঙাকৈ ভাজিছোঁ, মানে পিছৰ 2 পিচ। মাছ কেইপিচ ভাজি হোৱাত চেম তেলতে মই এটা পিঁয়াজ এনেকৈ কাটি লৈছিলোঁ, সেইখিনি দি দিলোঁ। পিঁয়াজটো ৰঙা হোৱাত 2 চামুচ আদা নহৰুৰ পেষ্ট দিছোঁ আৰু অকণমান পানী দিছোঁ যাতে তলত লাগি নাযায়, আৰু অকণমান ৰঙো দি দিছোঁ একেলগে। এতিয়া আদা নহৰুৰ কেঁচা গোন্ধ নোযোৱালৈকে গোটেইখিনি একেলগে মই ফ্ৰাই কৰিম আৰু লগতে তেলটোও এৰিব লাগিব। এতিয়া সেই উঘালি লোৱা ওলকবি দুটা এনেকৈ দীঘল দীঘলকৈ কাটিলোঁ, লগতে এটা আলুও দীঘলকৈ কাটি দিলোঁ। অকণমান লৰাই লৈ ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ আৰু ভালকৈ লৰাই ঢাকি দিম। পাঁচ মিনিটৰ পিছত ঢাকোনখন আঁতৰাই চাইছোঁ। চাওক, এতিয়াও ভালকৈ সিজা নাই, দেখিলেই গম পায়। এতিয়া মই আকৌ এনেকৈ ঢাকি দিম সিজিবৰ কাৰণে। এনেকৈ প্ৰায় 10-15 মিনিট ঢাকি দিম, আকৌ লৰাম, ঢাকি দিম, লৰাম, তেনেকৈ ভাজি থাকিব লাগে। ইয়াতে মই জলকীয়া এটা ভাঙিও দিছিলোঁ। এতিয়া ইয়াতে মই গৰম পানী দি দিছোঁ, আপোনালোকে নিজৰ হিচাপমতে দিব কিমানখিনি গৰম পানী দিয়ে। এতিয়া মই আঞ্জাখন উতলিবৰ কাৰণে ৰাখি দিছোঁ এনেকৈ। ভালকৈ উতল অহাত ইয়াতে মই 3 পিচ মাছ দিছোঁ, বাকী 2 পিচ ফ্ৰাই কৰি ৰাখিছোঁ, যিকেইজনে মানে তৰকাৰীত দিয়া মাছ নাখায় তেওঁলোকৰ বাবে। জ্বলা কম যেন লগাত একেবাৰে শেষত এটা জলকীয়া এনেকৈ ফালি দি দিছোঁ। ইচ্ছা কৰিলে ধনিয়া পাতো দিব পাৰে, কিন্তু মই নাই দিয়া। আমাৰ আঞ্জাখন হৈ গৈছে, সেয়ে এতিয়া ঢাকি পেলাই মই জুইৰ পৰা নমাই দিম। আজিৰ এইটোৱে আছিলে আজিৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে ভাল পাব। এয়া চাওকচোন, নমোৱাৰ মানে ঠাণ্ডা হোৱাৰ পিছত কিমান ধুনীয়া হৈছে। দেখা পাইছে কবিও সিজিছে, আলু সিজিছে আৰু মাছ পিছো অকণো ভাঙা নাই, মানে মাছ গোটেই কেইপিচ। এয়াই আছিলে আজিৰ ৰেচিপি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ আহিম আন এটা নতুন ৰেচিপি লৈ, তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক। ধন্যবাদ, বাই বাই।